তাৰ কাৰণ অফুল গৌৰৱেৰে গৌৰৱান্বিত কৰি স্বৰ্গৰ পিছতে নহ'ব পৰম প্ৰভুৰ জগতৰ হিতৰ বাবে আজি আছো আমি অভ্যন্তৰিত
Purandara Hare Dutta
হে প্রভু করুণার সাগর, বন্ধ বগ্রার অত্যাচার তোমার ভক্তগণের মিলিতে দুর্ঘর বিপত্তি প্রজাসকল নানা শাস্তি দিছে তোমার নাম উচ্চারণ করার বাবে। তথাপিতো প্রভু তোমার গুণানুকীর্তন কৰি আছো মই অহৰ্নিশে। কৃষ্ণ 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 জানো জানো প্রভু, ভগত বৎসল ভগবান তুমি, ভগতক নিশ্চয় করিবা উদ্ধার, ভগতক নিশ্চয় করিবা উদ্ধার। কৃষ্ণ কৃষ্ণ হয় পারবাম শুন ঠিক কৰিছ তই। রাষ্ট্র জগৎ উদ্ধার কর্তা গামছা ভগবান নগর এই নীতি মামনৰ নেতৃত্বতে আমাৰ
কৃষ্ণৰ নাম উচ্চাৰণ গতিকে ইয়াত বৌষ্টিক বিচাৰৰ বাবে তোমাৰ সমিতিয়ে পঢ়াইছো উপস্থিত হয় ৰাম মহারাজ কৃষ্ণর নাম যদি বলে এই সংসারত যিদৰে কৃষ্ণৰ নাম নিশ্চয় হ'ব আপোনাৰ জ্ঞানৰ উদয় মহাৰাজ নিশ্চয় হ'ব আপোনাৰ জ্ঞানৰ উদয় কৃষ্ণৰ নাম মই কদাপিতো নকৰি ভাল
উৎসৱ কৰিব নোৱাৰে। জীৱাই কাৰনা হ'ল 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 মাহন্দ হ'ল 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 জয় কৃষ্ণ উজুৰৰ পৰা প্ৰবল ভক্তৰ ওপৰত কেনেদৰে কৰিছে অত্যাচাৰী মহাবীৰ দন্তবক্ৰৰ কথা। তোমার পর আগমন আমি অর্থে পরমগত দেবতার পবিত্র কইরাকে কিন্তু দেব কেউ দেব তোমার পর আছি বিভক্ত বল সর্বপর হইতে দেখি কি ভাবনা সেইদৰে মই ভক্তৰ ভক্তি অঞ্জলি কৰি থাকো মন। সেইদৰে মই সৰ্বত্ৰতে বিৰাজমান তুমি সকলো জানিও তুমি চাৰাকে আচৰণ কৰিছা কিয় আমাৰ মনমুখত কৰিছা নাজানা দেৱতাৰ দুখৰ কাৰণ। কোৱা কোৱা কেনেকুৱা কি তত্ত্বই আছে দেৱতা তোমাৰ কৃষ্ণনাৰায়ণ ভাইখন বিড়ম্বনা আৰু তিৰুতিৰ আগুন চক্ৰান্তৰ আজি আমি স্বৰ্গহাৰা আজি আমি দিশহাৰা। তুমিয়ে জানো এই বিশাল বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা নাছিলা। অমৃত পান কৰি কমৰ ৰক্ত লভিল যদিও ভক্ত পৰীক্ষাৰ হাতত বাৰে বাৰে অজ্ঞানী পৰাজয় বৰণ কৰি তোমাৰ বিফলতান্ত ভুগিছো আমি। সীমা যদুপতি দেৱতাৰ আজি কি দাৰুণ অৱস্থা। দেৱতাই আজি প্ৰতি মুহূৰ্ততে সংসাৰ দিন অতিবাহিত কৰিছে। শীঘ্ৰে যদি নপৰা প্ৰতিকাৰ সৃষ্টি ঘটিব ফলত ব্ৰহ্মাণ্ড